বিধায়ক মহোদয় আমাৰে মানুহ আমচু আমাৰ অৱসান ঘটিল দৰঙৰ বেছিমাৰীৰ উচ্ছেদ বিতৰ্কৰ আমচু আৰু AIUDFৰ মাজত হোৱা সংঘাতৰ উৰপৰি বেছিমাৰীৰ ব্যৱসায়ীসকলে ধন্যবাদ দিলে আমচুৰ কৰ্মীৰ লগতে স্থানীয় বিধায়ক মজিবুৰ ৰহমানক যোৱা 12 তাৰিখে বেছিমাৰী আৰু দৈৱ সংযোগী পথখন বহলীকৰণৰ কাৰণে এটা উচ্ছেদ অভিযান হৈছিল আৰু তাত হয়তো বহু মানুহ আছিল উপস্থিত আছিল এতিয়া কিছুমান মানুহে হয়তো বিধায়ক সাহেবক মুৰ্দাবাদ গবেক দিছে কিছুমানে আকৌ আমচু মুৰ্দাবাদ দিছে কিন্তু এইখিনি কথা কোৱাৰ কাৰণে আমি নিজে দুঃখিত কিয়নো বিধায়ক মহোদয় আমাৰে মানুহ আমচু আমাৰে মানুহ কিন্তু এই অপ্ৰীতিকৰ এটা ঘটনা ঘটাৰ কাৰণে আমি নিজে দুঃখিত কাৰণ মই নিজে আমচু কৰিছোঁ কাৰণ মই নিজে আমচু গঠন কৰিছোঁ মই আমচু কৰাৰ মই প্ৰথম আঞ্চলিক প্ৰেচিডেণ্ট আছিলোঁ গতিকে আমচু কিবা এটা কোৱাৰ কাৰণে মোৰ নিজৰো বেয়া লাগিছে গতিকে ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে আৰু সেই মানুহবিলাকে হয়তো কোনে কি কৈ আছে নকৈ আছে সেইটোতো আৰু ধৰি ৰখা কথাও নহয় কিন্তু বেয়া লাগিছে উভয় তাৰমানে কথা ধৰাৰ কাৰণে বিধায়কক গালি পাৰ কাৰণে গৌবেক দিয়াৰ কাৰণে আমচুক গৌবেক দিয়াৰ কাৰণে গতিকে এইটো বৰ দুঃখিত খুব বেয়া কথা হৈছে আমি নিজে খুব দুঃখিত হৈছোঁ এইটো কাৰণে গতিকে মই ভাবোঁ বিধায়ক মহোদয়ে যাতে এইবিলাক মনত একো নাৰাখে আৰু আমচু সংগঠনৰ যিবিলাক কৰ্মকৰ্তা আছে সিহঁতেও যাতে এইবিলাক মনত একো নাৰাখে কাৰণ আমিও চব বিধায়কো আমাৰ আমচু আমাৰ আমি সিহঁতো আমাৰ যিহনক সেইদিনা যিটো বহলীকৰণৰ কাৰণে হেৰি হৈছে উচ্ছেদ হৈছে এতিয়া হয়তো 60 ফুট 50 ফুট জাগা ভিত্তিত এনেকৈ হৈছে আৰু সেই গণ্ডগোল বা এই বিশৃংখলা পৰিৱেশৰ কাৰণে সেইদিনা যে গণ্ডগোল হৈছে সেইটো আকৌ যোৱাকালি মই মিডিয়াৰ জৰিয়তে জানিব পাৰিছোঁ যে আমাৰ বিধায়ক মহোদয় আৰু আমচু সংগঠনৰ মানুহৰ লগত কৰ্মকৰ্তাৰ লগত বহি এলানি আলোচনা হৈ এইটো এটা মীমাংসাত আহিছে গতিকে তাৰ বাবে আমি আমচু সংগঠনটোক ধন্যবাদ জনাইছোঁ লগতে আমাৰ বিধায়ক মহোদয়কো আমি ধন্যবাদ জনাইছোঁ আমি ইয়াত খুব সুখী হৈছোঁ যে উভয় আমি মিলিছোঁ আৰু আমি দোকানী আমচু সংগঠন বিধায়ক মহোদয় সকলোৱে মিলি আমাৰ এই পথছোৱা যাতে তাৰমানে কোনো যান জঁট নহয় আমি তাৰমানে সেই আমিও কাম লক্ষ্য ৰাখিম চবেই মিলি আমি এই সমস্যাৰ সমাধান এটা কৰিম সেয়াই তাৰমানে আবেদন চবলৈ সকলোৱে যাতে আমাক সহযোগ কৰে এই ৰাস্তা যাতে কোনো যান জঁট নকৰে কোনো যাতে বেদখলি নকৰে আৰু যিখিনি ৰাস্তা হৈছে এইখিনিত আমি সন্তুষ্ট বণিকসকলো বাছি গৈছে কাৰণ সিহঁতো দোকান কৰি খাব লাগিব কাৰণ ইয়াত বহুত ব্যৱসায়ী মানুহ আছে ব্যৱসায়ীখিনিও আছে ৰাস্তাও বহল এতিয়া ব্যৱসায়ীখিনিও ঠিকেই আছে ৰাস্তাও বহল হৈছে আৰু বহুত ব্যৱসায়ী হয়তো লোন চোন লৈ দোকান কৰিছে যদি সিহঁত উচ্ছেদিত হ'ল হয় তেতিয়া সিহঁততো বহুত অসুবিধা হ'ল হয় কাৰণ বহুত ঋণ আছিল গতিকে সেই ফালৰ পৰা দেখিব গ'লে যিহেতু মই এজন মুছলমান মই সেই হিচাপে মই আল্লাহক শুকৰিয়া আদায় কৰিছোঁ যে আমাৰ এই সমস্যাটো খুব সহজতে খুব ধুনীয়াকৈ এটা সমস্যা সমাধান হৈছে দৈপাম বেছিমাৰী সংযোগী পথছোৱাত উচ্ছেদক লৈ যি উত্তেজনা সৃষ্টি হৈছিল আৰু যোৱা 12 তাৰিখে আমি ব্যৱসায়ী আৰু আমচুৰ মাজত যি ভুল বুজাবুজিৰ এটা সৃষ্টি হৈছিল বিতৰ্কৰ সৃষ্টি হৈছিল সেইটোলৈ আমি বৰ দুঃখিত আৰু বৰ্তমানে যিখিনি ৰাস্তা হৈছে বাৰিন্দাখিনি ভাঙি দিয়াৰ পিছত যিখিনি ৰাস্তাখন বহলীকৰণ হৈছে আৰু আমিও দোকানদাৰসকলে দোকানখিনি কৰি খাব পৰা অৱস্থাত আছে গতিকে সেই লৈ আমি আমাৰ বিধায়কক ধন্যবাদ জনাইছোঁ আৰু আমি গম পাওঁতে যোৱাকালি বিধায়ক মহোদয় আৰু আমচুৰ মাজত এটা বৈঠক হৈছিলে আৰু এই বৈঠকত যি সিদ্ধান্ত লৈছে আমি খুব উৎফুল্লিত হৈছোঁ আৰু সেয়া লৈ আমি আমচু আৰু আমাৰ বিধায়কক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে আমি দৈপাম বেছিমাৰী যিটো সংযোগী পথ যি 12 তাৰিখৰ যিটো উচ্ছেদ লৈ এটা আমাৰ মাজত আমচু আৰু আমাৰ বিধায়ক সন্মানীয় বিধায়কৰ মাজত যে এটা হেৰি ভুল বুজাবুজি হৈছিল সেইটোৰ কাৰণে যিটো আমি কালি আপোনালোকৰ চেনেলৰ যোগে নিউজ চেনেলৰ যোগে গম পালোঁ যে মীমাংসা হৈছে সেইটোৰ কাৰণে আমি দুই পক্ষক আমচু তথা সন্মানীয় আমাৰ বিধায়ক তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে তাৰপাছত কথা হ'ল আমাৰ যিখিনি উচ্ছেদ হ'ব লাগিছিল আমাৰ সন্মানীয় বিধায়ক সাহেব নেতৃত্ব লৈ যিখিনি আমাৰ ৰাস্তা বহল কৰিছে এইখিনি আমাৰ বহুত সাফিচিয়েণ্ট এইখিনি হ'লে আমাৰ যথেষ্ট আৰু যোৱা সোমবাৰে যিটো যোৱাকালি আমাৰ বজাৰ আছিল সাপ্তাহিক বজাৰ হয় ইয়াত যি যান জঁটৰ আগতে সৃষ্টি হৈছিল সেই যান জঁটটো আৰু কালি আমি দেখা নাপালোঁ এইটোৰ কাৰণে আমি খুব উৎফুল্লিত আমি বেছিমাৰীবাসী ৰাইজ হৈ উৎফুল্লিত আমি খুব ভাল হৈছে আমাৰ আৰু কোনো যান জঁট নহয় আৰু এইখিনি ৰাস্তাত হ'লে আমাৰ যথেষ্ট লগতে আমাৰ যি
দলগাঁও চাৰ্কল অফিচাৰ তেখেতলৈ ধন্যবাদ যে আমাৰ দোকানো থাকিব লাগিব, আমাৰ ৰাস্তাও বহল হ'ব লাগিব, চব আমাৰ মিলা প্ৰীতি মাধ্যমতেই চব হৈছে আৰু যি হৈছে এইটো আমাৰ ধন্যবাদ।